हेलो गाइस की खबर আপোনালোকৰ খবৰ নিশ্চয় ভাল আজি মানে মোৰ বাৰ্থডে গাইছ আৰু তাৰ কাৰণে এটা খানা দিম বুলি ভাবিছো লাহে সৰুকৈ আৰু মানে বেছি ডাঙৰো নহয় মানে এইটো অকল খানাৰ ভিডিঅ' হ'ব বেলেগ একো ভিডিঅ' নহয় ফুটি কৰিম অলপমান আৰু এন্টাৰটেইনমেন্ট কৰিম অলপ ভিডিঅ'টো চাই থাকিব গাইছ দিবৰ মানে মন আছে কিন্তু কি বৰষুণটো পুৰা একদম বৰষুণ দি কিনে ৰাস্তা বেয়া কৰি দিছে গাইছ ভাল লোকেশ্যন এটাতো যাব নোৱাৰো গাইছ আৰু নিদিলেও বেয়া হ'ব লগবোৰে সেইকাৰণে তাৰ কাৰণে দিম আৰু তো গাইছ বতৰটো এতিয়া ভালে আছে মানে কি মোৰ বাৰ্থডে না থাকো ভালে আছে সেইকাৰণে আৰু পাছলৈকে বেয়া হ'ব পাৰে গাইছ তাকে আৰু ৰখি আছো কি হয় অলপমান ফুৰি আহো গাইছ অলপমান ব্ৰইলাৰ আনিম নেকি গাইছ ব্ৰইলাৰ আৰু হেৰি ৰুটি খুৱাম নেকি পইচাও নাই বেছি কি খোৱাবি আৰু বেলেগ তো গাইছ চাই থাক ভিডিঅ'টো বন্ধুসকলে এইফালে আহি মন্টুৰ দোকান পালো আৰু মন্টু বঢ়িয়াকৈ ফুৰি চুৰি ওপৰত উঠি ঠাণ্ডাত বহি আছে হেপী বাৰ্থডে খানাটো কি হ'ব খানা মানে কি আৰু পইচা নাই আৰু ব্ৰইলাৰকে এটা দিম নেকি মাংস ৰান্ধনি আজি কিমান বছৰ হ'ল আজি মোৰ 17 বছৰ সোমালো 17 বছৰত বেছি ডাঙৰ নহয় মই গাইছ আৰু কি আজি তো খানাটো বনাব যাব লাগিব হ'ব ৰাতি নহয় এথনে অলপ দেৰিকে দিম মানে মাংস ৰুটি দিম চাগে তাৰ কাৰণে মাংসটো মই বনাম ৰুটিটো বেলি থৈ দিলি হ'ল আমি তোক নামাতো নাই তই দোকান থাকব লাগিব না তোক 2 পিচ এনে ট্ৰান্সফাৰ কৰি দিম দে তো গাইছ চাই থাকো ভিডিঅ'টো বঢ়িয়া লাগিব গাইছ চাই থাকক গাইছ এইফালে চপকৈ চমৰীয়া বাজাৰত আহিবলগীয়া হ'ল আৰু এইফালে তুতুৰতে কিবা ল'লে তাৰমানে এটা টুপি ল'লে গাইছ আৰু এনেকৈ এইফালে চাওক বজাৰখন আৰু এইফালে মানে যাওঁ অলপমান যাই কিনে এইখিনি বজাৰ কিবা চাই আহোঁ বজাৰত আৰু এইফালে চাওক বজাৰ ইমান ডাঙৰ বজাৰ হয় তো গাইছ ডাঙৰে হয় আৰু ইমান ধুনীয়া মেকখন কৰিছে একদম গাইছ কিবা কিবি কিনো আৰু চাই থাক ভিডিঅ'টো ডাইৰেক্ট সমৰিয়াৰ পৰা আহি গলো আৰু গাইছ এইটো মাংস কিনি লৈছো কাটবৰ কাৰণে গাইছ আৰু আমাৰ পিংকু ছাৰ আহি গৈছে ইয়াক কাটব লগে দিম গাইছ তোমাৰ এটা স্পেশাল উপহাৰ থ্যাংক ইউ দেই চাবা নেকি এতিয়া নাচাও নেকি অলপ পিছত চাম তাৰমানে এতিয়া দৰ্শক দিয়া এই হেপী বাৰ্থডে থ্যাংক ইউ দেই ভাই কি ধুনীয়া বনাইছে গাইছ ভাল লাগছে না মজা লাগছে হয় থ্যাংক ইউ দেই একদম আৰু একবাৰ এইটো সময় থা বৰ্তমান গম পাইছো মই স্পেশালি তোমাৰ কাৰণে থ্যাংক ইউ দেই পিংকু ওয়েলকাম হ'ব উঠিলো মানে কি আমি এতিয়া এইখিনি কাটি লৈ আহো গাইছ আৰু দেৰিও হ'ল অলপমান গাইছ ইবাগে চাওক আৰু গাইছ বেলেগ উপহাৰ আনছে দেই পিংকু গাইছ ভাল লাগি গ'ল গাইছ উঠিলো তো গাইছ ফাইনেলি বস্তুগিলা যোগাৰ হৈ গ'ল আৰু ইমান গাতে ভাগৰ লাগি গ'ল গাইছ আৰু লম্পেন চাওক গাইছ কেনে হৈ গ'ল ইমান একদম একেৰা আহিছে সেই ডাঙাতে ভাগৰ লাগছে না গাইছ আৰু আহোন এনেকৈ ৰখি আছে পুৱাই খোৱা কথা আছিল এই 2টা বাজি গ'ল গাইছ অলপমান খং উঠিছিল অলপ লাহে লাহে ঠাণ্ডা লাগছে খংটো মানে এই 2টা বজাত ভাত বনাই মানে তো গাইছ যি হৈছে চব ইয়াত ধৰিছে গাইছ ই তাৰমানে 2 ঘণ্টা লগৈছে গাইছ ঘৰত আৰু তাৰমানে কি তাত ধান হেৰি কৰি আছিল মই ইয়াৰ আগত চাহ খাই থকা বুলি কৈছোঁ ধান হেৰি কৰি আছিল তাকে অলপ ৰখা লগা হ'ল তাৰপিছত এইগিলা বস্তুগিলা যোগাৰ হৈ গৈছে গাইছ এইখিনিতে বনাম না অলপ পিছত দেখি বনাব পাৰোঁ মানে স্কুল আমি মানে লোকেশ্যন বিচাৰি পাগলা হৈছোঁ মেইন কথা এইটো আৰু এই লোকেশ্যন মানে আমাক ঠিক কৰি দিয়া নাই তো যতে পাৰো ততে খাম য'ত বহে তাতে বহাম গাইছ চাই থাকক স্কুলৰ পিছত খাম আমি চাই থাকক গাইছ তো গাইছ এইটো জাগা চাইছিলোঁ মানে আৰু আগতে খাইছিলোঁ মানে একদিনটো দেখুৱাইছিলোঁ আপোনালোকক খোৱা এইটোত আৰু এইভাগে লগবোৰ আছে ৰখি আছে পুৰা একদম খাবৰ কাৰণে আৰু পিংকুই মানে এটা বেলেগ জাগা এটা দেখছে বোলে ৰৈ তলত খাব যাম গাইছ এইবাৰ তাতে বতাহ চতাহ একো নাহে তাতে এইবাৰ লৈ যাম বস্তুখিনি এনেকৈ লৈ যাওঁতে আমাৰ যিমানটা যাব আছে 2টা বাজিছে গাইছ এইবাৰ 5টা বজাত খানা হ'ব টেনশ্যন নল'ব চাই থাকক ভিডিঅ'টো বঢ়িয়া লাগিব আপোনালোকক তো গাইছ মাংস বহাই দিয়া গৈছিল আমাৰ হেৰিত আৰু এইবাৰ মানে বস্তু কিবা কিবি লগা হৈ আছিল লৈলোঁ গাইছ পাপৰ লৈলোঁ পাপৰ লগা হৈছিল কিন্তু তেল নাই জুইত মাৰি ভাজি খাব লাগছে খাব নাপাওঁ ইটাই তো গাইছ আহোন পুৰা একদম প্ৰজতত লাগি গৈছে চাই থাকক গাইছ ভিডিঅ'টো ভাল লাগিব আপোনালোকৰ নিশ্চয় আমি ৰাতি আজি ভাত খাম গাইছ 4টা বাজিলে তো গাইছ আঞ্জা হ'লে মানে অলপমান আছে আৰু ইয়া চাওক গাইছ উতল আহি গৈছে একদম আঞ্জা বেলেগ আঞ্জা বনাই দিছোঁ একদম ৰান্ধনিও মই বাৰ্থডেৰ পাৰ্টিও মোৰ বেলা আহি গ'ল মানে ৰবিবাৰে হ'লে খানাটো ভাল হ'ল আজি মানে তাৰমানে শুক্ৰবাৰে খাই দিলোঁ না ৰবিবাৰে হ'লে বঢ়িয়া হ'ল খানাটো একচুৱেলি তোমাৰ মুখখন দেখা নাই মানে ইফালেহে পোহৰটো পৰি আছে একচুৱেলি বোলে মোৰ মুখখন দেখা নাই গাইছ ইবাগৰি চাওক আৰু ইবাগে এটা বহি আছে প্ৰেম কি বুলি কয় চেনি বহি আছে গাইছ আৰু সিফালে এতিয়া গেমৰ পাগল বহি আছে আগত দেখি তাকেতো আগতে গেমৰ পাগল এইটো আৰু এইটো আমাৰ জুই ধৰাকে দিছোঁ আৰু আঞ্জা থকাকে ইয়াক থৈ দিছোঁ আকাশকো আৰু আঞ্জা লৰাকে থৈ দিছোঁ অলপ আহাৰ দুটা এনেই আৰু গাইছ গোটেইখিনি তেল মাংসতে দিয়া গ'ল আৰু সেইকাৰণে পাপৰ পুৰি খাব লগা হৈছে আৰু সেইকাৰণে একবাৰ টেষ্ট কৰিও চালোঁ তো পুৰি খালোঁ আৰু সেনেকৈ অৱশ্যে
আৰু ইয়াৰ এটা গেমে খেলা খেলি আছে চেৰেং পাগলা বুলি ক'লে ভাল নহ'ব ইয়াত বস্তুগিলা মানে আমাৰ ইয়াত ভাত চাত সাজা হৈছে আমাৰ ইয়াত আমাৰ হেৰিৰ পৰা আকাশে সাজি আছে আৰু এইভাগে এনেকৈ আঞ্জাখন আৰু এইগিলা পাপৰ আৰু মোৰ কাৰণে এখন পাপৰ নাপালে মুৰলি দুহা মই চাকি আছো গাইছ বোম জ্বালা হৈছে গাইছ ৰাঙা পৰি গৈছে একদম তই জ্বালাতে মৰবা লাগছে গাইছ ইমান জ্বালা পাইছে লাগছিল নেকি তোক আৰু তই এইবাৰ আজি ঘৰত যাই যেতিয়া তুমি এই লেট্ৰিনত বহিবা না তেতিয়া মজা লাগিব দেই তোমাৰ বোম ফাটিব আৰু এইফালে গাইছ ভাত খাব ধৰিছো গাইছ বেয়া জ্বালা ধৰছে কিন্তু বেছি জ্বালা ধৰা নাই অৱশ্যে বাচ্চাৰি তাৰ আকাশ এতিয়া মই লৈছো পাপৰ খাব লাগে পাপৰ মই পাপৰে লোৱা নাই আকৌ আৰু দুটা আছে তাৰ কাৰণেও থব লাগিব অলপমান চব খাৱা লোৱা হৈ গ'ল মানে আমি চব সেইখিনি খাৱা চাৱা লোৱা হৈ গ'ল আৰু এতিয়া পিংকু আছে আমাৰ আকাশ আছে তাৰপিছত আৰু ই আমাৰ প্ৰাঞ্জল আহি পাল বনে অলপ আগতে আৰু ইয়া শেষ হ'ল চব আৰু এটাৰ কাৰণে আছে এটা বা দুটাৰ কাৰণে চুৰজৰ আৰু হেৰিৰ কাৰণে বৰাৰ কাৰণে নুকুলাল তো গাইছ এইখিনি আছিল ভিডিঅ'টো ভাল পালে লাইক চেনেল ছাবস্ক্ৰাইব কৰিব নাপাহৰিলে বহুত ভাগাল লাগি গ'ল গাইছ আৰু এটা ধুনীয়া আছে কমেণ্ট কৰি দিব বেলেগত আছিল প্লেনিং যোৱা নহ'ল